এয়া আম বজাৰৰ পৰা আনিছোঁ, মিঠা আম। এনেকৈ মই হেৰি কৰিম আৰু মিক্সিত জুচ বনাম। ইয়াত দৈ দিলোঁ। দৈটো সলনি ক্ৰীমো দিব পাৰে আপোনালোকে, কিন্তু দৈটো দিব লাগে আৰু অকণমান ফুটা গাখীৰো দিব লাগে। এনেকৈ চেনি দিলোঁ। চেনি দিয়াৰ পিছত ইয়াত অকণমান নেমুও দিব পাৰে। মৌটো পিছে মই পিছত দিছোঁ। এনেকৈ চেনি বনাই লওঁ। এয়া কি ধুনীয়া হৈ গৈছে। এতিয়া বৰফ দিম, বৰফটো ঘৰৰে ফ্ৰিজৰ এনেকৈ বৰফটো দিলে বহুত ভাল লাগে আৰু বৰফৰ হেৰিটো। অকণমান পদিনা দিলেও দিব পাৰে কিন্তু দেই। এনেকৈ বৰফটো দি পেলাই দি দিলোঁ, ঠাণ্ডা কুল হয়। এই গৰমৰ দিনত খুবেই উপকাৰী আৰু শৰীৰৰ কাৰণে। কিনি খোৱাতছে এনেকৈ ঘৰত বনাই খাবচোন, কি ধুনীয়া লাগে। কি ধুনীয়া হৈছে দেখাত, পুৰা টেষ্টি, কিন্তু মস্ত টেষ্টি ধুনীয়া। মইতো চাইলেণ্টত হেৰি কৰিছিলোঁ, এইটো ফটোটো চাওকচোন কি ধুনীয়া হৈছে। দেখিলে খাওঁ খাওঁ লাগে, খাব এনেকৈ। ধন্যবাদ।